So I declare first Northeast Para Olympic Sports Day. Okay. रिंकू भूया शर्मा मैडम जी और all dignitaries on the dais. First Northeast Para Sports आसाम में होने जा रहा है। ये बहुत खुशी की बात है। साथ से एक जगह पे आसाम में आकर जो पैरा स्पोर्ट्स का जो I would like to thank particularly Paralympic Association of India for this biggest achievement so far for the country. আমাৰ দেশ ভাৰতবৰ্ষই বিগত সময়ত এয়া আমাৰ বাবে এক প্ৰেৰণাৰ অন্যতম কাৰণ। মোৰ বিশ্বাস আজি আমাৰ মাজত উত্তৰ পূব ভাৰতৰ বিভিন্ন ৰাজ্যক প্ৰতিনিধিত্ব কৰি উপস্থিত হোৱা খেলুৱৈসকলেও ভৱিষ্যতে দেশৰ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰি আমাৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম। আজিৰ পৰা আৰম্ভ হোৱা ফাৰ্ষ্ট Northeast Para Sports Meet Guwahati 2024 আমাৰ খেলুৱৈসকলক এখন উপযুক্ত মঞ্চ প্ৰদান কৰি উত্তৰ পূবৰ প্ৰতিভাক বিকাশ লাভৰ সুযোগ প্ৰদান কৰিব। जी फर्स्ट टाइम উদয়াচলৰ লগত আৰু পেৰালিম্পিক ষ্টেট এণ্ড পেৰালিম্পিক নেশ্যনেলছ আমাৰ লগত ছেক্ৰেটাৰী জেনেৰেলো আহিছে আৰু বহুত বছৰৰ পৰা ভাবি আছিলোঁ আৰু আজি ষ্টেট আৰু নেশ্যনেলছৰ লগত গোটেইখিনি মিলি আজি আমাৰ উদয়াচলৰ বহুত দিনৰ সপোন এটা আছিলে আজি আৰম্ভণি হ'ল আৰু এটাই ভাল লাগিছে যে ইয়াতে 575 এথলেটিক্স আহিছে আৰু গেমটো এটা গ্ৰেণ্ড ছাকচেছ এদি আশা কৰিছোঁ যাতে আৰু ইম্প্ৰুভ কৰি গৈ থাকিব পাৰোঁ বিগত আৰু ইয়াতে এটাই আমাৰ ভাল হ'ল যিটো পেৰালিম্পিক নেশ্যনেলছে আমাক এইটো গেমটো আমাক ৰিকগনাইজ কৰিলে আৰু ইয়াৰ পৰা যিসকল জিকিব সেই গোটেইখিনি নেশ্যনেলছ খেলিব যাবলৈ পাৰিব আৰু সিহঁতৰ এটা ভৱিষ্যত যিটো সপোন সেই সপোনটো সাকাৰ হ'ব বুলি ভাবিছোঁ এই প্লেটফৰ্মৰ যোগেদি গ'ল্ড চিলভাৰ ব্ৰঞ্জ আৰু চেম্পিয়নশ্বিপ ট্ৰফি থাকিব আৰু এটা ষ্টেট চেম্পিয়নশ্বিপ ট্ৰফি যিহেতু আমি নৰ্থ ইষ্ট ষ্টেটটো এনকাৰেজ কৰিছোঁ গোটেই যিকেইটা আটাইতকৈ বেছি চেম্পিয়নশ্বিপ যেনেকৈ আমাৰ স্পৰ্টছত কেলকুলেট কৰা হয় এনেকৈ বেষ্ট চেম্পিয়নশ্বিপ ট্ৰফি এটা থাকিব